हेलो फ्रेंड्स की खबर आशा कर आपलोक सकलोৱে ভালে আছে আৰু ময়ো ভালে আছো আৰু আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিও লৈ আনিছো আৰু এতিয়া বাজিছে 6:28 ৰাতিপুৱা 6:28 বাজিছে আৰু ভাবিলো আজি গৰম বন্ধ বুলি এঠাইলৈ যামো আৰু আপোনালোকৰ লগত অকমান ভিডিও কৰো আৰু ঠিক আছে ভিডিওটো আৰম্ভ কৰো এখিনিৰ পৰাই আৰু আমি আজি যাম এঠাইলৈ গতে গুৱাহাটী যাম গুৱাহাটী কলে যাম কম নে এতিয়া কৈ দিও আৰু গুৱাহাটী আজি আমি যাম একলেনলৈ মই বহুত লাগি আছিল মানে একলেনলৈ যাওঁ আৰু আমাৰ ইয়াত মানে ৰ'দ দিলে বহুত বেয়াকে ৰ'দ দিয়ে মানে পুৰা গৰম উঠি যায় ৰ'দ দিলে সেই ভাবি এতিয়া ৰ'দটো ওলাইছে অকনকে ভাবিলো আজি যাওঁ বুলি দেতাই ক'লে বলা আজি কাইলৈকে যাওঁ সেইটো কাৰণে ওলালো আৰু আজি আৰু এইফালে গা পা ধুই আহিছো আৰু এতিয়া মই কাপোৰ পিন্ধোঁগি আৰু আপোনালোকক কাপোৰ পিন্ধি লগ পাই আছো फ्रेंड्स आमी হৈ গলো ৰেডি এয়া মই পুৰা কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ গলো আৰু হিয়া মাহঁতেও ৰেডি হৈ গল আমাৰ উলিয়াইছে গাড়ী আৰু এয়া মই ধুনীয়াকে দেখাই দিছো কাপোৰটো আৰু ওলাইছো আৰু এতিয়া ঠিক আছে আপোনালোকক যাওঁতে লগ পাই আছো फ्रेंड्स সেয়া চাওক আমি পাই গলোহি এইফালে যাম আমি পুৰা পানী হেই চাবলে পানী খেলিবলে এইফালে চাওক নিকো এফালে বহুত এটা বস্তু আহিছে এটা চাব পাৰে বোলে সিনেমা দেখায় ইয়াত বোলে সিনেমা দেখায় তাইলৈকে আহিছো 5D চাবই চাব बहुत धुनिया परिवेश है तार पिছত आमी लास्टत पूरा पानीत नामिम खेलिम এতিয়া গা পা ধুই সুইমিং পুলত ওলাই আহিছো এয়া চাওক পুৰা ধুনীয়াকৈ ওলাই আহিছো আৰু পুৰা মূৰ চুৰ তিতি গৈছে আৰু এতিয়া আমি একলেনৰ পৰা পুৰা ওলাইছো ধুনীয়াকৈ এতিয়া আমি আহি আছো মানে আমি এজনী ঘৰত সোমালো তাতে অলপ দেৰি হ'ল ভাত চাত খালো আৰু এতিয়া আমি পুৰা 7:30 বাজিব আৰু এয়া পুৰা ঘৰলৈ আহি আছো এয়া চাওক পুৰা আহি আছো ইয়াতে ইমান মল আৰু অকণমান জামতো সোমালো तो घर पाई लगे तरह लग पाई स्टेप क्या मानुहे गई आसे निजे निजे गई आसे चाबाचोन
মৰ্ণিং ফ্ৰেণ্ডছ আৰু কালি আহি পোৱা অলপমান দেৰি হ'ল সেই ভাবিয়া কালি ভিডিঅ'টো নকৰিলোঁ আৰু মই পাহৰিয়ে থাকিলোঁ আৰু মানে পূৰা টোপনি ধৰিলে আহি শুই থাকিলোঁ একো নাখালোৱে মানে কোনেও নাখালে বাৰু সিহঁতৰ ঘৰত 5টা মানত ভাত খাই আহিছোঁহে পেহীজনীৰ ঘৰত আৰু ভাবিলোঁ আজি মানে কালি ভিডিঅ'টো সামৰা নহ'ল যেতিয়া আজিয়ে সামৰি দিওঁ আৰু এতিয়া গৰম বন্ধ সকলোৱে চাগে একলেণ্ড গৈছে যোন গৈছে চাগে ভালেই লাগিছে আৰু কালি বহুত ভাল লাগিলে যোনখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু যদি মোৰ কালি ভিডিঅ'টো ভাল লাগিলে প্লিজ ভিডিঅ'টোত লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে তলত থকা বেল আইকনটো টিপি দিব বাই